আজি জুৰুন হয় আৰু জুৰুনৰ দিনা আমাৰ পুলুৱে এয়া কাম কৰি আছে ঘৰ ঝাৰু দিবি নেকি কি এক্টিং পুলু ডিউটিটো এৰা নাই ভাই কি মাৰা থাকো মই তোৰ লগত থাকিম চাও পুলু মেহেন্দি চাও মেহেন্দিৰ কালাৰ আহিছে এইয়া প্ৰাঞ্জিত আৰু নিকু ডিউটি কৰিছে আৰু অকমান ষ্টাইলত ঘৰাৰ উঠিলো আৰু আজিতো গম পাইছে জুৰুন ইপিনে গান বজি আছে পেহাই কৈছে গান লগাই দিয়ে ৰাতিপুৱা তো এতিয়া 7:30 বজিলে এতিয়া কইনাই গা ধুব গৈছে তাৰপিছত আমিও এটাকে গা ধুই আহিম আৰু আজি চব আহিব বৌহত আহিব মাজুবা অহা নাছিলে তাইও আহিব আজি তো চাই থাকিব জুৰুনৰ ভিডিঅ'টো কেনেকৈ কি হয় দৰা ঘৰৰ পৰা কি কি দিয়ে চব গোটেইখিনি দেখুৱাম আমি খাব পাম নে পানী দি অলপ গা পা ধুই আহিলো আৰু এয়া আমাৰ চকুৱে বেলুন ফুকাই আছে বেলুনো লগাব বোলে ইহঁতে পেণ্ডেলটো আপোনালোকক দেখাই আছো ৰ'ব এয়া পেহীয়ে চোতাল মুচি আছে পেণ্ডেলটো অকণমান ৰাতিকৈ দেখুৱাম তেতিয়া বেছি ভাল লাগিব আৰু এতিয়া গা পা ধুইছোঁ মেকআপ আৰ্টিষ্ট আহিব পুলুক এতিয়া সজাব এতিয়া আমি ৰেডি হ'ম এয়া নেল পলিচ লগাই আছে টিকুৱে পেহীক আৰু মই আমাৰ পেহীৰ কাপোৰ যে জাপি দিওঁ আৰু মই অকণমান ট্ৰিমিং কৰি লৈছোঁ চবে হাঁহি আছে যোৱা বাৰতো নেকি টিকু হা কেনেকুৱা লাগিছে দেখাই নাই নিজকে এইটো হৈছে নেকি এইযোৰ কাণফুলি All ready. Apa dah ada kamu lupa video? মই এযোৰ কাপোৰ পিন্ধিছো আৰু কেনেকুৱা লাগিছে জনাব সবে সদায় বেলেগ বেলেগ কালাৰ পিন্ধি থাকে ভাবিছো এবাৰ মই হোৱাইট পিন্ধো সেইকাৰণে হোৱাইট এযোৰ লৈছো জুৰুনত পিন্ধিবৰ কাৰণে তো কেনেকুৱা লাগিছে জনাব টিকুৰ চুলাই দি ভিন্দই হেৰি মুচিছে জোতা সব ৰেডি দে ওলা মা মইতো ওলাই পুৰণাই হলো এতিয়ালৈকে আকৌ এবাৰ ওলাব হ'লনে এয়া আমাৰ বৌহত আহিছে আজৰ বৌহত আগতে চিনি পাইছেতো মোবাইলত দেখাইছো তো অকণমান ওলাই আহিছিলোঁ ইপিনে চাইডে অকণমান বোলো ভিডিঅ' এটা আপলোড দিওঁ কিন্তু নাই নহ'ব নেটৱৰ্কটো ইমান বেছি বেয়া মানে আপলোড হোৱা নাই তো আকৌ গৈ আছোঁ ঘৰৰ ভিতৰত মাথাও বিষাইছে ইমান ৰ'দ দিছে আজি বাপৰে বাপ জুৰুন এতিয়ালৈকে আহি পোৱা নাই জুৰুন আহিব জুৰুনৰ ডেট দিছে মানে সময় জুৰুন ওলোৱা সময় 1:13 তো অকণমান টাইম আছে আৰু ৰেডি হৈ আছোঁ ভাল লাগিছে ভোক লাগিছে চাহ খাইছোঁ
ওটাতে মোবাইলই নাই র তোর মোবাইলটো কত দিছা আই তুই লেখা নাই দাও নাকি কি আয় পেক ধৰা নাই ও মাকো ধৰ অলপমান চবে ওলাই মেলি হ'ল চবকে কেনেকুৱা লাগিছে জনাব বোলো কেনেকুৱা লাগিছে হয় হয় অকণমান কান্দি উঠিলে তাই এতিয়াই মাত্ৰ কিয় কান্দি আছ ওচৰতে ঘৰ 10 মিনিটৰ ৰাস্তা ইহঁতৰ হাজবেণ্ডৰ ঘৰত হা কইনাৰ লগত মই যাম লাগিছে জনাব আমাৰ পুলুক আমাৰ কইনাক ইমান জল্দি কইনা হৈ গ'ল ভগৱান ইমান কম বয়সৰ ছোৱালীজনী অলপ ৰেষ্ট ল ফেন চেন দিওঁ নেকি আৰু এতিয়া আমি নাচি থাকোঁতে আহি পালে জুৰুন আৰু এতিয়া গোটেই ভিডিঅ'খিনিত মিউজিক লগাই দিম কাৰণ জুৰুন পিন্ধালে আৰু কি কথা পাতি থাকিম এইছে জুৰুন তোমাৰ বহি থাকা জুৰুনৰ টাইমত লৈ যাম তোমাক আহ ও ফটো তুমি গৰম পানী
মিঠা খাবি খা মিঠাই খাই ৰখি থাক গোটেই ট্ৰেখনৰ মিঠাই খতম কৰিছে কোনটো মিঠাই ভাল পাওঁ কোনটো খাবি ক এইটো টেষ্টি হয় টেষ্টি হয় খা এই আহিছে দৰা ঘৰৰ মানুহ আৰু দৰা ঘৰৰ মানুহে কইনাৰ লগত ফটো উঠি আছে আৰু মই ভইচটো অকণমান লাহে লাহে দিছোঁ কাৰণ ৰাতি ভিডিঅ' এডিট কৰি আছোঁ যে চবেই শুই আছে মানে সেইকাৰণে লাহে লাহে কৈছোঁ আৰু এয়া চবৰে আমাৰ এতিয়া ফটো শ্বুট চলি আছে দৰা ঘৰৰ পৰা অহা কাপোৰ এযোৰ পিন্ধিব কইনাই কাপোৰ চেঞ্জ কৰি আছে কইনাই আৰু মই জাপি আছোঁ এইযোৰ পিন্ধিব এতিয়া পিংক কালাৰ ইমান হেভি এইবিলাক কাপোৰ ভালেই লাগিছে কুলো যাবাগে আৰু কিবাকে কইনা কাপোৰযোৰ পিন্ধাই দিছোঁ আৰু এইবিলাক ষ্ট্ৰি নকৰাকৈ পিন্ধিব নোৱাৰি তথাপিও অকণমান মিলাই কিনে পিন্ধাই দিছোঁ আৰু বৌ একদম আহি পাইছে জোৰোণ চোৰোণ খতম হৈছে এতিয়া 3টা বাজিল ন 3টা বাজিলে কি হ'ব একো নহয় আহি পাইছো তো জোৰোণত আহি পাইছে ভাত খাব আহি পাইছে জোৰোণ খাব আহিব আহি পোৱা নাই 3:30 আহি পাইছে যাওক এতিয়া খানা খাব আহিছে এয়া আহি পাইছে বৰ লগত থাকি কিনে লেট লাটিফ আহি পাইছে মাত্ৰ বাহত বেয়া গৰম লাগিছে আজি আমাৰ জানো আহি পালে জানা বেবি সুমতা দিয়া অকমান ৰেষ্ট পাইছো অকমান টাইম সেইকাৰণে গোটেইকেইটাই বহি লেকচাৰ মাৰি আছো লাষ্ট গাড়ী দৰা ঘৰৰ মানুহে ভাত খাই আছে আমি অকমান দেৰিকে খাম আৰু তো আমি অকমান ফটো চটো উঠো বোলো সেইকাৰণে বাহিৰত গেটৰ ফালৰ পৰা আহিছো এতিয়া দৰা ঘৰৰ পাৰ্টি ভাত খালে ভাত আৰু ভাতটো ৰখি আছো আমাৰ এইজনী আমাৰ লগত তো আইটেম আহিব বাকী আছে আমি ষ্টাৰ্ট কৰি দিওঁ আৰু মুড়ি ঘণ্টা তৰকাৰী টেষ্টি হৈছে মা বা ক'ত গ'ল মুড়ি ঘণ্টাই দি ষ্টাৰ্ট কৰিছোঁ আৰু পাপৰ 2খন দিবি দে দাদা হিচাপে 2খন দিয়া না কি ফালতু দি না এখন থেংক ইউ ভিডিঅ' ক্লিপ লৈ লৈ আজি পাগল হৈ গৈছে হ'ব দিয়া ড্ৰেছ চেঞ্জ হ'ব আৰু এতিয়া আহিব কালিলৈকে ধুনীয়াকে আহি যাব কাপোৰটো চেঞ্জ কৰিলো অকমান ড্ৰেছটো চেঞ্জ কৰি ল'লো এতিয়া পুলুক মেকআপটো ৰিমুভ কৰি দিওঁ চেঞ্জ কৰিব পৰা নাই ইমান অপচেছ হৈ গৈছোঁ মই মেকআপ লুকটো লৈ কিনে মানে ভাল লাগিছে কালি বিয়াৰ কাৰণে এতিয়া এয়া চব্জি কুটি আছে চব ৰাইজৰ মানুহ আহি কিনে বাপৰে ভৰ্তি হৈ গৈছে মানুহ
তো জোৰোণৰ ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ আমি এতিয়া ইভিনিং আলু ভাজি খাই আছে কইনাই আমাৰ গোটেইখিনি দেখুৱাব ট্ৰাই কৰিছোঁ জোৰোণত কি দিলে কি মানে হ'ল কেনেকৈ কি খালোঁ আমি গোটেইখিনি দেখুৱাইছোঁ আইটেমকেইটা দেখুওৱা নহ'ল বহুতকেইটা আইটেম আছিলে তো এতিয়া আমি ৰাতিৰ সাজ খাব ওলাইছোঁ এয়া আজি এনেকৈয়ে খাম ৰাতিৰ সাজ আৰু এতিয়া শুব ওলাইছোঁ আমি এতিয়া জানা বহুত ঘৰত যাব আৰু এয়া বদমাছজনীয়ে চবকে কিচি দি আছে তো আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ বাই বাই ইমান বদমাছ এইবিলাক চুব লাগে তাইক বাই বাই কালি আহিবা দে